ভয়ঙ্কর যুদ্ধৰ আশংকা কৰা হৈছে এই প্ৰশ্ন কৰি আমি ঘৰলৈ কাম কৰিলে মংগল আমি আমাৰ মংগলৰ কথা চিন্তা কৰিম আপোনালোকে আপোনালোকৰ মংগলৰ কথা চিন্তা কৰক আমি এই বস্তি খালি নকৰে আপনি জুমান করে কাম দে মানে কিছু বাত করে ইয়ার ভাষা বুজি নাপাব পাৰো কিন্তু ধমকি আমি ভালদৰে বুজি পাই হয় আৰু বুজি ললো মানে আমাকে দিলে সরি স্যার বন্ধুরা ক্যাপ্টেন I don't want to listen to you, okay? यस सर আর আপনার বন্ধু তো শুনে কিন্তু আমি ইমান মানুহ ক'লে যাম যদি জাগা খালি কৰা অৰ্ডাৰ দিব পাৰিছে তেতিয়াহ'লে আমি ক'লে যাম তাৰ উত্তৰো দিব পাৰিব লাগে এইদৰে ৰঙাফুল দেখুৱাই প্ৰশ্নৰ উত্তৰে অফিচাৰজনৰ দৰে হ'ব লাগে অকল তহঁতৰে ৰং দিলেই নহয় ইয়াৰ ওচৰৰ মাজে জাতি কাষৰে যিমানবোৰ অঞ্চল আছে পানী খেতি পথবোৰ গোপালবোৰ সকলোবোৰ অঞ্চলত খালী কৰাৰ অৰ্ডাৰ আমি দিব লাগিব খনি বুলি ঠাট্টা কৰি গ'লেও কিন্তু চাওঁ তহঁতৰ দৰে পোচাক পিন্ধা মানুহক নিজৰ ককাইৰ দৰে অনুভৱ কাৰণ তহঁতৰ কাৰণে যিকোনো সময়তে আমিবোৰে নিৰাপত্তা অনুভৱ কৰোঁ সেই এজন ককাইকে যদি ভনীয়েকক জাগা খালী কৰা অৰ্ডাৰ দিয়ে তেতিয়া খং খুববোৰ কেনেকৈ চকুৰে ৰঙা হৈ ওলাই আহে গমেই পোৱা নাযায় সেইকাৰণে যদি ভনীয়েক হিচাপে গাঁঠি কৰিব নালাগে এই ৰশ্মি মৰি যাব কিন্তু আব্বাৰ সেই ৰং চুলি কেনেকৈ কোনে যায়